এই কণভূত চিনি পায় নাই কণভূত মই চিনি নাপাওঁ আজি ভাইটিহঁতে কৈছে ভাইটিটোৰ নাম হৈছে ৰাহুল পঠিয়াইছে কাহিনীটো ৰাইজ কাহিনীখিনি মোৰ নহয় লোকৰ মোলৈ ভূতৰ কাহিনী পঠিয়াই মই আপোনালোকক প্ৰকাশহে কৰোঁ কৈছে সিহঁতক খুৰাক মানে ৰাতিপুৱা সোনকালে উঠি পেলাই মানে কি হয় ৰাতিপুৱা জানে ন আগৰ দিনৰ মানুহবোৰ মানে বৰ্তাহঁত আমাৰ খুৰাহঁত সোনকালে উঠে আমিবোৰহে বৰ এলেহুৱা গেধা মানুহ দেৰিকৈ উঠোঁ তো ৰাহুলৰ মানে বৰ্তা সোনকালে উঠে ৰাতিপুৱা দৌৰিবলৈ যায় তাৰপিছত এদিন তেনেকৈ ৰাতিপুৱা উঠি দৌৰিবলৈ গ'ল তাৰপিছত মানে সিহঁতৰ ঘৰৰ চাওটা মানুহ যায় বাবু বুলি কয় সিও ৰাতিপুৱা সোনকালে উঠে তাৰপিছত বৰ্তাখনো দৌৰি গৈ আছে তাৰপিছত দূৰত দেখিছে মানে পিছফাল পৰা মানে মানুহ এটা ৰখি আছে তাৰপিছত বৰ্তাকে ভাবিছে বাবু বুলি ভাবিছে আৰু তাৰপিছত মাতিছে ঐ বাবু তাৰপিছত সি মতা নাই তাৰপিছত বৰ্তাকে মানে ওচৰলৈ গৈ মাতিলে ঐ বাবু এইফালে চাচোন বোলে যেতিয়া ঘূৰি দিছে মানুহটো মূৰটো নাই বোলে অকল বোলে মূৰত এনেকৈ চকু এটা লাগি আছে তাৰপিছত বৰ্তাকে মানে ভয়ত পগলা হৈছে বৰ্তাক কি ক'বা এতিয়া হাতত দাখন আছে দাখন লৈ এনেকৈ লাগি লওক যুদ্ধ বুলি কৈ মানে তিনি পাক ঘূৰাই দিছে দাহঁত মানে ভয়তে কি কৰিব একদম দা ঘূৰাই একদম ঘৰ পাই গৈছে ঘৰ পাই হেনো বোলে হাগি গৈছে তাৰ পাছত হেনো বোলে শান্তি পাইছে মানে ভয়ত থাকিব পৰা নাই গোটেই মানে চটফটাই পৰিছে এতিয়া কাহিনীটো সঁচা নাই মিছা মই নাজানো আপোনালোকে যদি বিশ্বাস কৰে কমেণ্ট